নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ KSTF সম্পূৰ্ণ নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আমি আজিৰ দিনত আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ পখিলা দেখিছোঁ আৰু এই পখিলাবোৰ কেনেকৈ সৃষ্টি হয়, ইয়াৰ জীৱন প্ৰক্ৰিয়াটো কেনেকৈ আপোনালোকে জানে নেকি? আপোনালোকে গম পায় আৰু কিছুমান বহুতে নাজানে। আৰু এই প্ৰক্ৰিয়াটো কেনেকৈ হয়, বিভিন্ন ধৰণৰ বিচাৰ পৰা যে পখিলা হয়, ইমান ধুনীয়া ধুনীয়া পখিলা ওলায়, সেই জীৱন প্ৰক্ৰিয়াটো কেনেকৈ হয়, আমি তাৰ বিষয়ে আজি আলোচনা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, লাষ্টলৈকে চাই থাকিব। আজিৰ পখিলা দেখিলেই আমাৰ কি হয়, মনটো বহুত ভাল লাগি যায় আৰু ফূৰ্তি লাগে। আৰু আমাৰ পৃথিৱীৰ দুনিয়াত 20,000তকৈ অধিক পখিলা পোৱা যায় আৰু সেই পখিলাবোৰ সকলোতে পোৱা যায়, অকল এণ্টাৰ্কটিকাৰ বাহিৰে। এই পখিলাৰ যে আয়ুটো অকল এমাহৰ কাৰণে হয়, ইমান শ্বৰ্ট নহয়নে? আৰু কিছুমান পখিলা তাতকৈ কম, কাৰোবাৰ 3 সপ্তাহ, কাৰোবাৰ 4 সপ্তাহ। এইটো ডিপেণ্ড কৰে ইহঁতৰ প্ৰজাতিৰ ওপৰত, ইমান কম সময়ৰ জীৱনকাল। কিন্তু এই জীৱনচোৱাত যে ইহঁতৰ জীৱন প্ৰচেছটো, লাইফ চাৰ্কলটো ইমান সহজ নহয়। এই পখিলাজনীৰ বিষয়ে বিতংভাৱে এতিয়া জানো। প্ৰথম ষ্টেজটো ইয়াৰ আৰম্ভ হয় কণীৰ পৰা। ইয়াৰ কণীৰ পৰা আৰম্ভ হয়। প্ৰথমতে পখিলাজনীয়ে কণী পাৰি থৈ দিয়ে। কণী পাৰে মেক্সিমাম গছৰ পাতত, এইবোৰত কণী পাৰে আৰু আমি এইবোৰ দেখি নাপাওঁ। আৰু যেতিয়া সেই কণীবোৰ ফুটাৰ লগে লগে তাৰ পৰা এটা বিছা ওলাই আহে, মানে পলু ওলাই আহে। আমি নৰ্মেল ভাষাত ইয়াক পলুৱে বুলি কওঁ, পলু বুলি কওঁ। যদি পোকৰ হয় আমি বিছা বুলি কৈ দিওঁ। যেতিয়া সি কণীটোৰ পৰা ফাটি ওলাই আহে, প্ৰথমতে সি তাৰ নিজৰ যিটো কণীৰ যিটো খোলা থাকে সেইটো খায়, জন্ম হৈ সেইটো খায়। সি যে বিছাটোৰ প্ৰথম খাদ্য হৈছে তাৰ চকাটো, মানে নিজৰ পেটৰ ভোক মাৰিবৰ কাৰণে লাহে লাহে গছৰ পাত, ক'ৰবাত ডাল, ফুল এইবোৰ খায়। এনেকৈ ইয়াৰ বৃদ্ধি হয়, লাহে লাহে পলুটো বৃদ্ধি হয় আৰু তাৰ সময়বোৰ গৈ থাকে আৰু গছৰ পাত খাই অলপ ডাঙৰ হৈ যায়, সময় গৈ থাকে। সেনেকৈ টাইম গৈ থাকোঁতে ই যেনেকৈ সাপে কলপ সলায়, তেনেকৈ ইয়াৰ জীৱন প্ৰক্ৰিয়া 4 বা 5 বাৰমান ইয়াৰ ওপৰ বাকলিটো সলাই থাকে। যেতিয়া এই পলুটো 20 পৰা 25 দিন হৈ যায়, তেতিয়া ই বহুত ডাঙৰ শকত হৈ লয়। আৰু বহুত ডাঙৰ মানে মানুহ নহয় আৰু যেতিয়া শকত হৈ লয়, ই 4 পৰা 5 ইঞ্চিমান দীঘল হৈ যায়। আৰু তেতিয়া ইয়াৰ ৰং ৰূপ সকলো বদলি যায়। যেতিয়া ইয়াৰ সম্পূৰ্ণ দৈহিক বিকাশ, গাটো সম্পূৰ্ণ বাঢ়ি যায়, মানে এটা ষ্টেপলৈকে মানুহ বাঢ়ি থাকে, যেনেকৈ মানুহ এটা সময়লৈকে ওখ হয়, তেনেকৈ ইয়াৰো যেতিয়া সম্পূৰ্ণ বিকাশটো হৈ যাব, সেই হৈ যোৱাৰ পিছত ই কি কৰে, সকলো বস্তু খোৱা বোৱা সকলো বন্ধ কৰি দিয়ে আৰু খাবলৈ এৰি দিয়ে। আৰু ই তেতিয়া ক'ৰবাৰ ঠাই এডোখৰত খামুচি ধৰি লেটা বনায় আৰু তাৰ ভিতৰত সোমাই যায়। আৰু যদি যিবোৰ পোকে লেটা নবনায়, সেইবোৰে কোনোবা গছ এজোপাত খামুচি আঠাৰ নিচিনাকৈ নিজকে লগাই ৰাখি লয়। আৰু আপোনালোকক আৰু এটা কথা কৈ থওঁ, প্ৰতিজনী পখিলা সদায় পিউপাৰ পৰাই ষ্টাৰ্ট হয়, মানে লেটাৰ পৰাই আৰম্ভ হয়। পলুবোৰে বা বিছাবোৰে পিউপা বনাবৰ কাৰণে কি কৰে, সিহঁতৰ মুখৰ পৰা আৰু ঠেঙৰ সৈতে লগ লাগি এবিধ আঁহজাতীয় পদাৰ্থ উলিয়ায়। আৰু সেই আঁহজাতীয় পদাৰ্থৰ ভিতৰত ইহঁতি সোমাই লয় বা অন্যভাৱেও আকৌ এটা প্ৰচেছত, মানে সেই যিটো তাৰ পিছৰ অংশটো, সেই যিটো আঁহজাতীয় পদাৰ্থ এটা অকণমান উলিয়াইছিলে তাত লগাই থৈ দিয়ে। আৰু সেই যিটো প্ৰচেছ হয়, প্ৰচেছটোত ইহঁতি কি কৰে, যোনডোখৰ ঠাইত ইহঁতি নিজৰ ঘৰটো বনায়, মানে ঘৰে হয় একচুৱেলি সিহঁতৰ সেইটো, তাত বনাওঁতে নিজে পৰি নাযাবৰ কাৰণে বহুত ধৰণৰ মজবুত, আপোনালোকে দেখিছে পলুত দেখিছে লেটা বনায়, সেইটো পিউপাটো বনায়। আৰু যদি বিচাৰ ক্ষেত্ৰত যদি চাই, বিচাৰটোৱে মানে পোকটোৱে কি কৰে, তাৰ চাৰিওফালে এটা ৰাউণ্ড মাৰি কেনে এডাল ৰছীৰ নিচিনাকৈ তাক গছত সি এটাচ কৰি থয়, মানে লগাই থয়। যেতিয়া ই লেটাৰ ভিতৰত সোমাই থাকে, তেতিয়াও ই এবাৰ কলপ সলায়। আৰু কলপ সলোৱাৰ লগে লগে মানে বাকলিখন সলাই দিয়ে। সলোৱাৰ পাছত ই পিউপা, মানে তাৰ যিটো পখিলাৰ হ'বলৈ সাজ এটা বনায়, সেই সাজটো বনি
যেতিয়া ইয়াৰ সম্পূৰ্ণ দিন পূৰা হয় তেতিয়া ই পখিলা হৈ ওলাই আহে। যেতিয়া পখিলাজনীয়ে প্ৰথম জন্ম হয় যেতিয়া ওলাই আহে তেতিয়া ই অকণমান সময় তাৰ বাহটোৰ ওপৰত ৰয় আৰু বাকী কেইখন অলপ মাৰি লয়, মানে প্ৰথম উৰিবৰ কাৰণে প্ৰেক্টিছ কৰি লয়। ধুনীয়া পখিলা ৰূপান্তৰিত হৈ সি ফুলে ফুলে উৰি ফুৰি আৰু সি ফুলৰ ৰস খাই ঘূৰি ঘূৰি এঠাইত কণী পাৰি থৈ যায় আৰু সেই কণীখিনিৰ পৰা আকৌ পুনৰ পলুৰ মানে পোকৰ জন্ম হয়। এইটো আছিল ভিডিঅ'টোৰ পলুৰ বিষয়ে, মানে বিচাৰ বিষয়ে, পখিলাৰ জীৱন চক্ৰটো কেনেকৈ হয়। তো একদম চিম্পুল হয়, মই যিমান পাৰোঁ বুজাব চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব